আজি ইয়াত আমাৰ হৰহৰীয়া গাঁৱত আমাৰ বাগানপাৰা সমষ্টিৰ অন্তৰ্গত যোৱা বছৰৰ পৰা আমাৰ যিটো মিছন আৰম্ভ হৈছিলে মহিলাসকলক সেল্ফ হেল্প গ্ৰুপে হওক বা ইণ্ডিভিজুৱেল হওক ওমেন ফ্ৰেণ্ডলি মেচিন আমি ডিষ্ট্ৰিবিউট কৰিছিলোঁ আৰু বহুত ভাল ৰিজাল্ট ওলাইছে য'ত 2 বিঘা 3 বিঘা 4 বিঘা মাটি আছে তাত কল খেতি কৰা বিভিন্ন খেতি কৰাত মহিলাসকলে আজিকালিতো গৰু হাল নাই তো ডাঙৰ ট্ৰেক্টৰটো চলাওত অসুবিধা হয় তো সৰু সৰু পাৱাৰ টিলাৰ যেটো নেকি আমাৰ ওমেনসকলে মহিলাসকলে হেতু ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা আমি যোৱা বছৰ ট্ৰায়াল কৰিছিলোঁ আৰু খুব ভাল সফল হোৱাৰ কাৰণে এই বছৰো এইটো কৰা হৈছে আৰু ইয়াত এই পাৱাৰ টিলাৰত 6টা কাম বেলেগ বেলেগ কৰিব পাৰে 6 ডিফাৰেন্ট এক্টিভিটিজ এটা হল পানী দিব পাৰে ঔষধ দিব পাৰে তেনেকা কৰি বিভিন্ন কাম ইয়াতে কৰিব পাৰে সো আমি কৃষিৰ যেটো জাগৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতে কৈছিলে যে ডাবলিং ফাৰ্মাৰ ইনকাম ফাৰ্মাৰ সকলৰ ইনকাম ডাবল হ'ব লাগে আৰু তেতিয়া হলে উৎপাদন ডাবল হ'ব লাগিব ইয়াত যেটো আৰু কামটো ডাবলকে আমি একবাৰ কোবাত খেতি কৰি দুবাৰ তিনবাৰ কৰিব লাগিব এই গুটি পলিসি প্ৰক্ৰিয়াটো আমি বিটিআৰ অঞ্চলত আৰম্ভ কৰিছো আৰু 2019 চনত আমাৰ যেটো প্ৰডাকশন আমি পাইছিলো সেই সময়ত প্ৰায় 1900 কোটি টকাৰ প্ৰডাকশন হৈছিল আৰু এতিয়া 2024ত প্ৰায় 5000 কোটি টকাৰ টাৰ্গেট কৰি প্লাই আজি এগ্ৰিকালচাৰ ট্ৰানজেকশনটো আমাৰ বাঢ়িছে সকলো প্ৰডাকশনটো বাঢ়িছে এটো এগ্ৰিকালচাৰে হওক বা বেলেগ প্ৰডাকশনে হওক তো সেই কাৰণে আমি খুব আনন্দিত হৈছো আৰু খুব ভালকৈ অৰ্গানাইজ ওয়েত আমাৰ ফাৰ্মাৰখিনিক সহায় কৰিব বিচাৰিছো কাৰণ আমাৰ অঞ্চলটোৱে হল কৃষিৰ অঞ্চল তো কৃষিটো আমি কেনেকৈ আমি হাৰিয়ানাৰ কথা বা বেলেগ বেলেগ পাঞ্জাবৰ কথা পাতি থাকো অন্ধ্ৰ প্ৰদেশৰ কথা আমিও ইয়াত কৰিব পৰা যায় গতিকে আজি আমাৰ মিন পালক সকলে খুব ভালকে কাম আৰম্ভ কৰিছে গাহৰি পালক গৰু পালক ছাগলী পালক সবৰ লগতো আমাৰ কাম আৰম্ভ হৈছে আমি বিচাৰিছো বিটিআৰ অঞ্চলত শান্তি আহাৰ পিছত নেক্সট আমাৰ টাৰ্গেটটো অৰ্থনৈতিক জাগৰণ এই অঞ্চলৰ পৰা হাজাৰ হাজাৰ যে ডেকা সকলে বা কিবা মহিলা সকলক ঘৰ এৰি বাহিৰত কাম কৰিবলৈ যায় আৰু হিতুকে আমি মিছন লৈ আছো আৰু কম দিনৰ ভিতৰত কেনেকৈ তেখেত সকলক নিজৰ ঘৰত নিজৰ গাঁৱত নিজৰ অঞ্চলতে এমপ্লয়মেন্ট দিব পৰা যায় বিভিন্ন কাম কাজৰ মাজেৰে मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिहाबिलिटेशन सेन्टार जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं अब्ला नोंथाङा रिहाबिलिटेशन सेन्टाराव फाहामथाय होफैनो हागोन मंगलदै सेनं बामुनपारा दरंआव थानाय रिहाबिलिटेशन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिहाबिलिटेशन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030927006 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन